Welcome to my YouTube channel Aditya Amdiar. দেখুন আদিত্য আমদিয়াৰ নতুন এটা ভিডিঅ' স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ভিডিঅ'টো পুৰা ধামাকা হ'ব কাৰণ জিন্তু আৰু মই চুলি কাটিব গৈ আছোঁ আৰু আজি যাম চাইকেল লৈ। আমি কেতিয়াবা ক'লো বাইকখন যেতিয়া 1K হ'ব তেতিয়া 1K হ'ব ধামাকা এটা পাৰ্টি হ'ব। মোক বেছি নালাগে 400 লাগে 1K হৈ আছে আপোনালোকৰ। আৰু ইয়াৰ ইউটিউব চেনেল আছে জানে আপোনালোকে জানিব পাৰিব আৰু সেই ইউটিউব চেনেলৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। যদি নহ'লে দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাম চাইকেলত নিজে কেমেৰা ধৰিব মই চাইকেল যাম ব'লক তেখেতে ভিডিঅ'টো দেৰিকৈ আৰম্ভ কৰোঁ। ক'ত যাবি এতিয়া ৰজাবাই যাবি কেনেকৈ ৰজাবাই নাযাওঁ ক'ত যাবি এই মধ্যতা দোকান ৰজাবাইতহে ৰজাবাই এইপিনে মাছ কোনপিনে যাওঁ সেইটো লাগে। দলং পাইছোঁহি আৰু দলঙৰ পৰা অকণমান গ'লে ঠাই যামগৈ আৰু তাতকৈ চুলি কাটিম আৰু চুলি কাটি থকা সময়ত মই কাটিম যেতিয়া ই ধৰিব কেমেৰা তেতিয়া সি কাটিব মই ধৰিম আৰু অকণমান দেখুৱাই যাম আৰু এতিয়া আপোনালোকে যদি অলপ ফটো মাৰোঁ ফিচাই থৈ জুম কৰি দেখাই আছোঁ ধুনীয়াকৈ মাছ ধৰি কুচিয়া ধৰিছে কুচিয়া ন সেইফালে মেচিন লগাই আছে একদম মজা দেই জেগাটো মজা লাগিছে চ' নাই জেগা চ' গাইছ বেছি দেৰি নকৰি ইয়াত গৈ থাকোঁ চাইকেলত আহি থাকোঁতে তাৰ কাষতে বস্তু পালোঁ বস্তু নহয় প্লেটফৰ্ম বহুত ওখ ইয়াতে মানে বানপানী সময়ত গৰু মানে ইয়াতে হেৰি গৰুবোৰ বানপানী আহিলে ইয়াতে বান্ধে গাঁৱৰ ৰাইজক বহুতে সুবিধা কৰি দিছে চৰকাৰে আৰু এখন চাইনবোৰ্ড মৰা আছে এইখন চাওক চাইনবোৰ্ড মৰা আছে এখন আৰু এইফালে গৈ পঢ়ি দিওঁ কি কি গফ্ট অফ আছাম ফেক্টৰী বুলিবলৈ আছিলে দাদা বনাই দিয়া ইংলিছ পঢ়িব নাজানে সেইটো জানি লওক একদম এইটোৰ ওপৰত চাইকেল উঠাবলৈ কিছুমানে বেয়া পায় আমি উঠাই দিছোঁ ৰাইডাৰ নহয় ৰাইডাৰ কৰে চ' গাইছ ইয়াত চিৰিয়েল শ্বুটিং কৰিবলৈও ভাল হ'ব শ্বৰ্ট ফিল্ম শ্বুটিং কৰিবৰ কাৰণে ভাল হ'ব আৰু গান চঙৰ কাৰণে শ্বুটিং কৰিব ভাল হ'ব চঙৰ কাৰণে বেছি ভাল যদি ভিডিঅ'টো মোক কাৰ্যদাৰ চাই আছে তেনেহ'লে ইয়াত আহক ইয়াত শ্বুটিং কৰিবলৈ আৰু বেছি পাব এইটো শুনাম যদি ছিংগাৰে ভিডিঅ' চাই আছে ন ছিংগাৰ কথাটো কৈছোঁ ছিংগাৰে যদি চাইছে ইয়াত ধুনীয়াকৈ বনাব পাৰে এইটো জাতি যোৰহাট জিলাৰ ভিতৰত আছে জাতি কাৰমাৰি আহিব লাগে মজা জেগা একদম মজা জেগা আৰু আমি পথাৰ দিও আহিব পাৰোঁ নতুবা ডাইৰেক্ট ৰাস্তা দিও আহিব পাৰোঁ পথাৰ দি আহিলে সৈ ৰাস্তা আৰু ধুনীয়াকৈ আহিব পাৰোঁ সেইটো অলপ বাচ্ছা বনাইছে নেকি নিচা বাচ্ছা নহয় আৰু সেইটো এটা আছে এইটো চব সেইটো এটা আছে বন্ধ মানে নুখুলিলে তাতে কৈছিলে যে আধি টকা কাইলৈ কিন্তু আমি চুলি কাটিবলৈ আমি বেলেগ এটা দেখিছোঁ কিন্তু 2000 চুলি অকে ৰজাবাৰীত চুলি কাটিব মাৰে তই দেখিছোঁ আৰু মজা জেগা এটা আহি আছে বহুত ভিতৰা গাঁও চলো পকা ৰাস্তা পাৰি দিব ব'ল ব'ল মজা মোৰ আমনি লাগি গ'ল চাইকেল চলাই চলাই ই দেখিছে ই মই বহুত পিছত আছোঁ ই নাই কিনো ইটো যাওঁতে চলাবই গাড়ী আহিছে ই যাওঁতে চলাবই আৰু তেতিয়া তেনেকুৱা এখন লৈ এটা সময়ত ঘূৰিম আৰু এতিয়া চাইকেল লৈ ঘূৰিম অলপ দিনৰ পাছত এখন জিনটা কিনিবি নি চব কেনেকুৱা মজা পৰিৱেশটো কেনেকুৱা বেলি মামা অকল কমাই দিয়া মজা লাগিছে সেইটো চাইকেল বেয়া স্পীড চলাইছে এতিয়া জোৰ বেছি মোতকৈ বেছি ভাল মন্দিৰ
চ' বাই বাই ত' গাইছ ইয়াত দেখিছে মই চুলি কাটি আছোঁ আৰু নাপিতজনে বৰ ধুনীয়াকৈ চুলিকেইডাল কাটি দিছে আৰু জিণ্টু ইউটিউব চেনেলটো আপোনালোকে দেখিছে জিণ্টুৱে থাম্বনেইল লগাইছে আদিত্যৰ চুলি বৰ বেয়াকৈ কাটিলে বৰ ধুনীয়াকৈ কাটিছে বাৰু চাওকচোন কাটি থাকক চ' নাইচ কাটিছে আৰু আপোনালোকে আহিব পাৰে চেলুনখন আছে ৰজাবাৰী কহাৰ গাঁৱত আছে আৰু চেলুনখনৰ নামটো বৰুৱা গাঁও আপোনালোকে আহি পেলাই চাব পাৰে ৰজাবাৰী কহাৰ গাঁও চ' আপোনালোকে চুলি কটা দেখিলে আজি তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আজিৰ ভিডিঅ'টো ইমান আছিল যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন এটা ভিডিঅ' লগ পাম চ' অসম ধন্যবাদ